বিকাশৰ যাত্ৰা চলি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু বিটিআৰৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু ইয়াৰে অংশ হিচাপে আজি কাজলগাঁও মিউনিচিপাল বৰ্ডৰ অন্তৰ্গত ৰাস্তা ঘাট আমি আজি আধাৰশিলা স্থাপন কৰিছোঁ। আজি আমাৰ সেই বৰতলা বজাৰৰ পৰা আৰম্ভ কৰি চিৰাং জিলাৰ একেবাৰে দক্ষিণ ফালৰ যিটো লাষ্ট সীমা বাউণ্ডাৰীলৈকে 650 মিটাৰ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ যোগেদি এই ৰাস্তাটো কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। আৰু আজি আমাৰ ৰাজ্যসভাৰ সাংসদ তেখেত ৰঞ্জনা নাৰ্জাৰী ডাঙৰীয়াৰ উপস্থিতিত আমাৰ কাজলগাঁও মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন তেখেত উপেন্দ্ৰ মুছাহাৰী ডাঙৰীয়াৰ উপস্থিতিত আমি আধাৰশিলা স্থাপন কৰিছোঁ। আৰু অকল এইটোৱে নহয়, চালজৰাৰ আমি এটা ৰাস্তা তথা আমাৰ বৈকুণ্ঠগাঁও দুটা ৰাস্তা আৰু অলপ পিছতে আমাৰ ছাতিপুৰ তাত দুটা ৰাস্তা যেনেকৈ আদি কৰি এই কাজলগাঁও মিউনিচিপালিটি বৰ্ডৰ অন্তৰ্গত প্ৰায় 12-14টা ৰাস্তা আমি তেনেকৈ আধাৰশিলা স্থাপন কৰিম। আৰু ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমখন উন্নত এটা অসম গঢ়াৰ কাৰণে যিখিনি চিন্তাধাৰা, যিখিনি তেখেতৰ সপোন, এই সপোনটো বাস্তৱায়িত কৰিবৰ কাৰণে আমি হাতত লৈছোঁ। আৰু সেইকাৰণে মই আহ্বান জনাইছোঁ আমাৰ জনসাধাৰণকো যে বিকাশৰ যিখিনি যাত্ৰা আজি আৰম্ভ হ'ল, আজি অসমৰ শান্তি স্থাপন হ'ল, শান্তি হোৱাৰ লগে লগে প্ৰগতি হয় আৰু প্ৰগতি হ'বলৈ আমি শান্তিটো নিশ্চয় আমি বাহাল ৰাখিবই লাগিব। আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ অঞ্চলত মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহযোগত আজি বিটিআৰ অঞ্চল গোটেই অসম জুৰি শান্তিৰ বাতাবৰণ আহি গ'ল। আজি বোমা বাৰুদৰ কথা ইয়াত নাই, আজি বন্ধ আন্দোলনৰ কথা ইয়াত নাই, আজি শান্তি হ'ল আৰু শান্তিৰ হোৱাৰ লগে লগে বিকাশৰ যিখিনি যাত্ৰা সেইখিনি যাত্ৰা আমি গতি কৰিছোঁ। এইটো 650 মিটাৰ হ'ব নিশ্চয়কৈ। আৰু ইয়াত ICBP এটা ৰোড নিশ্চয় নিৰ্মাণ হ'ব। আৰু 650 যদিও হয় ইয়াত মই একজাক্ট এমাউণ্টটো ক'ব নোৱাৰিম, কিন্তু 60-70 লাখ তেনেকৈ থকাৰ নিশ্চয়কৈ হ'ব। আৰু ইয়াৰ দ্বাৰা সুন্দৰকৈ ৰাস্তাটো নিৰ্মাণ কৰা হ'ব। আজি আমাৰ বৰতলাবাসী ৰাইজৰ কাৰণে এটা শুভ দিন। বহুদিনৰ পৰা বিশেষকৈ প্ৰায় 25 বছৰমান আগতে এইটো ৰাস্তা বনোৱা হৈছিল এবাৰ। তাৰ পাছৰ পৰা ৰাস্তাটো একেবাৰে বাৰিষা বৰষুণ চবতে জহি হৈ গৈছে, কিন্তু কোনো এংগেলৰ পৰাই এইটো মেৰামতি কৰাৰ কোনো ব্যৱস্থা লোৱা নাছিলে। সেই হিচাপে চাব গ'লে আজি আমাৰ বৰতলাবাসী ৰাইজৰ কাৰণে এটা শুভ দিন। আমাৰ স্থানীয় মুৰব্বী পৌৰপতি উপেন মুছাহাৰী, স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰী আৰু ৰাজ্যসভা MP ৰঞ্জনা নাৰ্জাৰী ডাঙৰীয়াই আহি পেলাই আমাৰ এই অঞ্চলৰ এই ৰাস্তাটো পকীকৰণৰ কাৰণে মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ অধীনত ৰাস্তাটো পকীকৰণৰ কাৰণে ৰাস্তাটো আধাৰশিলা স্থাপন কৰিলে। আমি আশা কৰিছোঁ ৰাস্তাৰ কামটো অতি সোনকালে সম্পূৰ্ণ হ'ব, ইয়াৰ পৰা ৰাইজ যথেষ্ট উপকৃত হ'ব। এতিয়া কথা হ'ল ৰাইজৰ ফালৰ পৰা ক'বা গৈছে যিটো আধাৰশিলাৰ যিটো ফলক লগাইছে তাতে ৰাস্তাৰ লেংথটো মেনশ্যন কৰা নাই বা কিমান টকা মঞ্জুৰ হৈছে সেইটো মেনশ্যন কৰা নাই বুলি ৰাইজৰ পৰা বুহ বা আৰম্ভ হৈছে। কিন্তু মই ক'ব খুজিছোঁ যিকেইজন মুৰব্বীয়ে চিৰাং জিলাৰ যিকেইজন মুৰব্বীৰ উপস্থিতিত এই আধাৰশিলাটো স্থাপন কৰা হ'ল, গতিকে এইটো এটা ভেকভাওনা কেতিয়াও হ'ব নোৱাৰে। কামটো নিশ্চয়কৈ আৰম্ভ হ'ব আৰু কামটো নিশ্চয়কৈ সম্পূৰ্ণ হ'ব, সেইটো আমি আশা কৰিব পাৰোঁ। লগতে আমাৰ অঞ্চলৰ ৰাইজে আমাৰ যিটো নতুন সমষ্টি হ'ল চিডলি চিৰাং আৰু নতুন MLA হ'ল জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু ৰাজ্যসভা MP ৰঞ্জনা ডাঙৰীয়া, এই চবকে আমাৰ ৰাইজে আন্তৰিকভাৱে আদৰণি জনাইছে আৰু ভৱিষ্যতে তেওঁলোকৰ লগত সহায় সহযোগ কৰি যাব বুলি নিজৰ মন্তব্য ব্যক্ত কৰিছে। ধন্যবাদ।